এভৰিৱান তো আজি হ'ল উৰুকা আপোনালোকৰ এডভান্স ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এয়া মাহী মই আৰু মাহীমৰ বাপেকে মাহী বজাৰ কৰিবলৈ গৈ আছোঁ আৰু এয়া মাহীম আমাৰ ভালো হৈ গৈছে। মাহী টোপনিৰ পৰা উঠিছে যে সেইকাৰণে এনেকুৱাকৈ আছে। তো প্ৰথম বিহু মাহীমৰো। মাহীম তুমি কি খাবা? তুমি কি খাবা? তুমি কি খাবা? লাড়ু খাবা না পিঠা খাবা না জলপান খাবা? কি মাছ খাবি? হাজবেণ্ডে মাছ বনাই আছে বেহৰেৰে। এয়া চিকেন পুৰিবৰ কাৰণে এয়া ছাগলী মাংস মাছটো বনাই আছে। মাইমে বিকুট খাই আছে। এয়া মাংস পুৰিবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া বাহিৰত যাই পৰিম আৰু এক মই কৈছো আজি 50 টকা কি ৰাখিছো মই